নমস্কাৰ এনজি ভিডিঅ'ছলৈ আপোনাক স্বাগতম আজি এনে পাঁচটা সিক্ৰেটৰ বিষয়ে কম যি ব্যৱহাৰ কৰি বিল গেটছ মাৰ্ক জুকাৰবাৰ্গৰ দৰে ব্যক্তিসকল জীৱনত সফল হ'ব পাৰিছে আজি জীৱনত সফল হোৱাৰ মাত্ৰ পাঁচটা সিক্ৰেট কম আৰু আগলৈও এনেকুৱা বহুতো ভিডিঅ' আপোনালোকলৈ আগবঢ়াম যাতে আপোনালোকে এই সমূহ অভ্যাস গঢ়ি তুলি জীৱনত সফল হ'ব পাৰে গতিকে আহক আৰম্ভ কৰো Number 1. Have a great body language. আপোনাৰ body language প্ৰত্যেক সময়তে সকলোৱে দেখি থাকে আৰু কন্টিনিউয়াছলি মেসেজ দি থাকে কিন্তু আপুনি গমেই নাপায় যে কি মেসেজ দি আছে গতিকে এটো বহুত দৰকাৰী যে আপুনি আপোনাৰ body language শুদ্ধ কৰক যদি আপুনি কাৰোবাক কৈছে যে আপুনি তেওঁক বিশ্বাস কৰে তেন্তে এইটো আপোনাৰ body languageৰ পৰাও দেখা পাব লাগিব যদি আপুনি এইটো কৈ থাকোতে হাত দুখন ফোল্ড কৰি থয় আৰু আই কন্টাক্ট এভয়েড কৰে তেতিয়া আপুনি কোৱা কথাটোৰ অপজিটটোহে দেখা যাব যদি আপুনি প্ৰথমবাৰ কাৰোবাক লগ পাইছে তেনেহলে স্মাইল কৰক আই কন্টাক্ট বনাওক হ্যান্ডশেক কৰক কিন্তু মনত ৰাখিব হ্যান্ডশেক সকলো ক্ষেত্ৰতে নচলে গতিকে যত জিতু চলে সেইটো কৰক ইয়াৰ বাহিৰেও যেতিয়া আপুনি বহি বা থিয় হৈ থাকে বেছি হিলাহিলি কৰি নাথাকিব বেছি হিলাহিলি কৰিলে মূৰ খজুৱালে মুখখন চুলে এনেকুৱা লাগে যেন আপুনি নাৰ্ভাস হৈছে এনেকৈ কথা পাতিলে সন্মুখৰ ব্যক্তিজনে এনেকৈ ভাবিব পাৰে যে আপুনি মিছা কথা কৈছে এইটো কবলৈ বহুত অসুবিধা হয় যে আপোনাৰ বডি ল্যাঙ্গুৱেজ দেখি আপোনাৰ সন্মুখৰ ব্যক্তিজনে আপোনাৰ বিষয়ে কি ভাবিছে গতিকে আপোনাৰ বডি ল্যাঙ্গুৱেজ ঠিক কৰক কি আপোনাৰ বডি ল্যাঙ্গুৱেজ ঠিক কৰিবলৈ আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ সহায় লওক তেওঁলোকক আপোনাৰ লগত হনেষ্টলি থাকিবলৈ কওক তেওঁলোকে হয়তো আপোনাক ক'ব পাৰিব যে আপোনাৰ কি বেড হেবিটছ আছে যি আপুনি আনকনসিয়াসলি কৰে নম্বৰ 2 আস্ক ফৰ হেল্প সফল ব্যক্তিসকলে যদি কিবা কথা নাজানে তেনেহলে এইটো একসেপ্ট কৰিবলৈ তেওঁলোকে ভয় নকৰে বেছিভাগ লোকে এইটোত লাজ পায় তেওঁলোকে কি ভাবিব মই ইমান সৰু কথাটো নাজানো মই এই শব্দটোৰ অৰ্থ নাজানো যদি আপুনি কিবা কথা নাজানে তেনেহলে এইটো একসেপ্ট কৰিবলৈ শিকক তাৰ ওপৰত উল্টা-পুল্টা কথা নকব সন্মুখৰ ব্যক্তিজনে যদি সেইটো কথা গম পায় তেনেহলে তেওঁ হাঁহিব আৰু ভৱিষ্যতলৈ যদি তেওঁ এন্টাৰটেইনমেন্ট হ'ব বিচাৰে তেতিয়া আপোনাৰ ওচৰলৈ আহিব কিন্তু সফল ব্যক্তিসকলে জানে যে তেওঁ কেতিয়া এই বাক্যশাৰী ক'ব বাক্যটো হৈছে মই এইটোৰ বিষয়ে ভালকৈ নাজানো বা মই এইটোৰ বিষয়ে একেবাৰে নাজানো আপুনি যেতিয়া এই বাক্যশাৰী ক'বলৈ শিকি যাব তেতিয়া জীৱনত আপুনি বহুতো নতুন কথা শিকিবলৈও পাব নম্বৰ 3 বি ইমোশনালি ইন্টেলিজেন্ট সফল ব্যক্তিসকল ইমোশনালি ইন্টেলিজেন্ট আৰু ষ্ট্ৰং থাকে তেওঁলোকে নিজৰ কন্ট্ৰোল বেলেগ কাকো নিদিয়ে ইয়াৰ অৰ্থ এইটো যে তেওঁলোকক বেলেগ কোনোৱে খং উঠাব নোৱাৰে যেতিয়ালৈকে তেওঁলোকে নিজকে নিজে খং নুঠায় আৰু তেওঁলোকে নভবা নিচিন্তাকৈ একো ৰিয়েক্ট নকৰে পোৰ ইমোশনাল ইন্টেলিজেন্সৰ বহুতো উদাহৰণ আছে উদাহৰণস্বৰূপে বাছ ট্ৰেইনত দুজন লোকে তৰ্ক বিতৰ্ক কৰা পেৰেন্টছে নিজৰ ল'ৰা ছোৱালীক যতে ততে গালি পাৰা ইত্যাদি এইটোক অটোপাইলট মুড বুলি কয় বেলেগৰ কথাত ৰিয়েক্ট অটোমেটিক্যালি কৰি গৈছে আপোনাৰ পাৰ্সোনালিটি বেলেগৰ হাতত দি দিছে আপুনি অটোপাইলট মুডত কাম কৰা বন্ধ কৰিব লাগিব যদি আপুনি কাৰোবাৰ কথা তৎক্ষণাত ৰিয়েক্ট কৰিছে তেনেহলে আপোনাক কন্ট্ৰোল কৰা পাৱাৰ তেওঁক দি দিছে আপুনি সাডেনলি ৰিয়েক্ট কৰা বন্ধ কৰিব লাগিব ৰিয়েক্ট কৰাৰ আগত ভাবিব লাগিব ইয়াৰ লগতে আপুনি বেলেগৰ মনটোও বুজিব লাগিব তেওঁ কি ক'ব বিচাৰিছে আৰু কি ফিল কৰিছে এইটো বুজাও এটা ফ্যান্টাস্টিক স্কিল হয় বেস্ট বছবোৰৰ ওচৰত এইটো গুণ থাকে এইটোৰ কাৰণেও তেওঁৰ এমপ্লয়বোৰেও তেওঁক ভাল পায় কাৰণ তেওঁ এমপ্লয়সকলৰ আধা আধি কথা শুনি তৎক্ষণাত ৰিয়েক্ট নকৰে এইটো অকল বছ আৰু এমপ্লয়ৰ লগতে প্ৰয়োজনীয় নহয় বাকি সকলো ৰিলেশনশ্বিপতো এই গুণটো প্ৰয়োজনীয় নম্বৰ 4 ফলো your dreams সফল ব্যক্তিসকলে তেওঁলোকৰ ড্ৰিমছবোৰ ফলো কৰে তেওঁলোকে জীৱনত কমেও এটা হলেও সপোন পূৰ কৰে সেইটো সৰুতে দেখা এটা সপোনো হ'ব পাৰে সেইটো সপোন যিটো সফলতাৰ লগত জড়িত হৈ আছে যিটো তেওঁক সদায় মোটিভেট কৰি ৰাখে গতিকে নিজকে নিজে এবাৰ সুধক কি হয় আপোনাৰ সেই সপোন যিটো আপোনাক শুবলৈ নিদিয়ে ফটো আৰু শব্দবোৰ লগ লগাই এখন লিষ্ট বনাওক এই লিষ্টখনে আপোনাক সহায় কৰিব যিবোৰ গোলছ আৰু ডিজায়াৰ আপুনি পাহৰি গৈছে সেইবোৰ পুনৰ মনত পেলাবলৈ নিজকে নিজে এই চাৰিটা প্ৰশ্ন সুধক সৰুতে আপুনি কি কৰি ভাল পাইছিল আৰু আপুনি কি কৰিব বিচাৰিছিল যদি আপোনাৰ কোনো পইচাৰ অভাৱ নাথাকিলেহেঁতেন তেনেহলে আপুনি কি কৰিব বিচাৰিলে হয় বৰ্তমান আপুনি যিটো জীৱন জীয়াই আছে ইয়াত আপুনি কি কৰি বেছি ভাল পায় যিটো আপুনি বাৰে বাৰে কৰিব বিচাৰে আপোনাৰ আজৰি সময়খিনিত আপুনি কি কৰি ভাল পায় যেতিয়া আপুনি সপোনটো বিচাৰি পাব তেতিয়া আপুনি বহুত অসুবিধাৰ সন্মুখীন হ'ব উদাহৰণস্বৰূপে মোৰ এইবোৰ কৰাৰ বয়স এতিয়া পাৰ হৈ গৈছে মোৰ ওপৰত বহুতো দায়িত্ব আছে মই এতিয়া ৰিস্ক ল'ব নোৱাৰো মোৰ মা দেউতাই মোৰ আইডিয়া কেতিয়াও সাপোৰ্ট নকৰিব ইত্যাদি ইত্যাদি
সফল ব্যক্তিসকলে কয় যে কিবা এটা নকৰাৰ ৰিজন আমাৰ ওচৰত বহুত থাকে, কিন্তু সেইটো কিয় কৰিম তাৰ ৰিজন আমি বিচাৰি উলিয়াব লাগিব। নাম্বাৰ 5, ক্ৰিয়েট ইয়ৰ ফিউচাৰ। সফল ব্যক্তিসকলে কেতিয়াও চান্স আৰু লাকৰ ওপৰত বিশ্বাস নকৰে। তেওঁলোকে চান্স আৰু লাকৰ কাৰণে কেতিয়াও অপেক্ষা কৰি নাথাকে। যিকোনো সফল ব্যক্তিক দেখি আপুনি ক'ব পাৰে যে তেওঁ লাকি হয়, তেওঁৰ ভাগ্যত আছিল সেয়ে তেওঁ সফল হৈ গ'ল। কিন্তু সঁচা এইটোহে, তেওঁৰ সকলো সুখ শান্তি আৰু সফলতাৰ আঁৰত আছে বহু বছৰৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টা। গতিকে আপুনি অকল সপোন দেখি বহি থাকিলেই নহ'ব, সেই সপোনটো দিঠক কৰিবলৈ তাৰ ওপৰত একশ্যন ল'ব লাগিব আৰু নিজকে ক'ব লাগিব আপুনি নিজেই নিজৰ ভৱিষ্যতটো গঢ়িব। কোনো ভাগ্যই আপোনাৰ ভৱিষ্যতটো ডিচাইড নকৰে। আপুনি প্ৰস্তুত থাকিব লাগিব কঠোৰ পৰিশ্ৰম কৰিবলৈ, ছেক্ৰিফাইচ কৰিবলৈ, জীৱনত ৰিস্ক ল'বলৈ। এয়াই আছিল জীৱনত সফল হোৱাৰ 5টা ছিক্ৰেট। গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। সদায় সুখত থাকক, আনন্দত থাকক আৰু জীৱনটো উপভোগ কৰক। ধন্যবাদ। জয় আই অসম।